যোৱাকালি যে কৈছিলোঁ ৰেচিপি ভিডিঅ'টো দিম, আজি সেয়াই ৰেচিপি ভিডিঅ'টো লৈ আহিলোঁ আৰু ইয়াত কি লৈছোঁ মই লিখি দিছোঁ। প্ৰথমতে কেৰাহীটোত তেল, নিমখ আৰু হালধি দি মাছ পিচ আৰু কণী দুটা ভাজি লৈছোঁ। কণী তেনেকৈ ফুটাই দিলে নিমখখিনি ভিতৰলৈ সোমাই যায়। এইপিনে কণী এটা ভাঙি গ'ল, মাছ পিচ এটাত নুঠা হ'ল, মানে কি যে হ'ব। খানা খোৱা মজা মই পাই গৈছোঁ আৰু এইপিনে মই আঞ্জাখন বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। কৈ নাথাকোঁ, কেনেকৈনো বনাইছোঁ গমেই পাই যাব দেখিলে। মছলাখিনি দেখিছেনে কি ধুনীয়াকৈ তেল এৰিছে। তাৰপিছত আলুখিনি দি মানিমুনি পিচি থোৱাখিনি দি দিলোঁ, দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। অকণমান টাইম ভাজি ইয়াত পানী দি দিলোঁ আৰু ৰন্ধাৰ উৎপাতত দেখিছেনে জলকীয়া ছিটিকি গ'ল, গমেই নাপালোঁ। আঞ্জাখন আধা উতলি থাকোঁতে মই আকৌ ইয়াত আদা নহৰু দি দিলোঁ, মানে গোন্ধটো মই বহুত ভাল পাওঁ। এইপিনে দেখিছেনে কি ধুনীয়াকৈ উতলিছে আৰু এইপিনে আঞ্জাখন ৰেডি হৈ গ'ল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ, বাই বাই।